যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক নাথাকে তো অহা 20 তাৰিখে অৰুণোদয়ৰ যি টকা দিব এই টকাখিনি আপোনালোকে নাপায়। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰাৰ কাৰণে যদি আপোনালোকে বেংকত যায় তো বহুত দিন টাইম লাগে। তাৰপিছত আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক হয়। তো আপোনালোকৰ ঘৰত বহি আপোনালোকৰ হাতৰ মোবাইল দি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট কেনেকৈ লিংক কৰিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ আজি লাইভ ষ্টেপ বাই ষ্টেপ দেখুৱাম। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। তাৰ আগত যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰাৰ কাৰণে আপোনালোকে ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে চাৰ্চ বাৰত লিখিব NPCI এনেকুৱাকৈ আপোনালোকে লিখিব। তো যদি আপোনালোকে জানে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট কেনেকৈ লিংক কৰিব আৰু যদি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' নহয়, আপোনালোকে ভিডিঅ'ত থৈ যাব পাৰে। যিসকল মানুহে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। তাৰপিছত আপোনালোকে কি কৰিব চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব। তো আপোনালোকে ইয়াত দেখা পাব যিটো আপোনালোকৰ ইয়াত আহিছে NPCI আপোনালোকে ইয়াতে ক্লিক কৰিব। প্ৰথম অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাব কাষ্টমাৰ বুলি এটা অপশ্যন আছে, আপোনালোকে এইটাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব ইয়াতে এটা অপশ্যন আছে ভাৰত আধাৰ সেন্ডিং ইনেবল। এই অপশ্যনত আপোনালোকে কি কৰিব ক্লিক কৰিব BASE আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব ৱেলকাম টু ভাৰত আধাৰ সেন্ডিং ইনেবল। তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। তেতিয়া আপোনালোকে অপশ্যন দেখা পাব আধাৰ দেখা পাব আধাৰ সেন্ডিং ডিসেন্ডিং, যেটা আপোনালোকৰ প্ৰথম যেটো আপোনালোকৰ অপশ্যন হয় আপোনালোকে ইয়াতে ক্লিক কৰিব। আধাৰ সেন্ডিং ডিসেন্ডিং আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব ৰিকুৱেষ্ট ফৰ আধাৰ সেন্ডিং ডিসেন্ডিং। তো আপোনালোকে ফাৰ্ষ্টত আপোনালোকৰ যেটো আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ আছে আপোনালোকে ইয়াত আপোনালোকে ভৰাব আধাৰ কাৰ্ড নাম্বাৰ। তাৰপিছত নিচে স্ক্ৰল কৰি দিব। ইয়াত আপোনালোকে পাব ৰিকুৱেষ্ট ফৰ আধাৰ। তো আপোনালোকে ইয়াত সেন্ডিঙত ক্লিক কৰিব। সেন্ডিঙত তাৰপিছত আপোনালোকে নিচে স্ক্ৰল কৰি দিব। ইয়াত আপোনালোকৰ বেংকত ক্লিক কৰিব। ইয়াৰ পৰা আপোনালোকৰ যেটো বেংক হয় আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ বেংকটো বাছনি কৰি ল'ব। আপোনালোকৰ যেটো বেংক হয় না কেন আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ বেংকটো বাছনি কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰ যেটো হয় আপোনালোকে একাউণ্ট নম্বৰটো ইয়াত ভৰাব। তাৰপিছত আকৌ ইয়াত একাউণ্ট নম্বৰটো ভৰাব। তাৰপিছত নিচে স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি আপোনালোকে ইয়াত টিক মাৰ্ক কৰি আপোনালোকে ইয়াত যেটো আপোনালোকৰ কেপচা আহিছে আপোনালোকৰ এই কেপচা কোডটো ইয়াত ভৰাই আপোনালোকে সাবমিটত ক্লিক কৰিব। তো আপোনালোকৰ হাতৰ মোবাইল ফোন দি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰাৰ কাৰণে যদি আপোনালোকে এইটো আপোনালোক কৰে তেনেহ'লে আপোনালোকৰ হাতত যেটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যেটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে আপোনালোকৰ এইটো মোবাইল নম্বৰ এক্টিভ থাকিব লাগিব। কাৰণ তাত এটা OTP যাব। OTPটো ভৰাই আপোনালোকে ভেৰিফাই কৰিলেহে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব 4-5 দিন নাইবা 7 দিনৰ ভিতৰত। তো আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে। ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।